এইফালে ছাগলী অমলেট দি দিলোঁ। গুড মৰ্ণিং। আজি ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু আজি মাহঁতৰ ঘৰলৈ যাম। একদম মানে ফূৰ্তি লাগি আছে আৰু বহুত দিনৰ পাছত যাম। গতি ঢুকোৱাৰ আগতেই যোৱা, 2মাহমান হৈ গ'ল চাগে নাই যোৱা। তো ঘৰলৈ যাম আজি আৰু ঘৰত কি কৰোঁ কি নকৰোঁ চাই থাকিব। আৰু আমাৰ বৰ্তা ছোৱালী খুৰা ছোৱালী গোটেইকেইজনী আহি আছে এই ঘৰত। চব বিয়া দিয়া বেলেগ বেলেগ থাকে, বেলেগ বেলেগ জেগাত থাকে চাকৰিৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু ৰুটি বনাই আছোঁ। ৰুটি খাই যাম আৰু ওলামগৈ এতিয়া, সোনকালে যাব লাগিব। আমি ওলালোঁ, এনাই ঘৰলৈ যাম ন, হয় নাই? এনাই ঘৰলৈ যাম, হয় নাই? চশমাখন চোৱা, মই পিন্ধাই দিম ৰ'বা। আইডিয়া এই দে হাতখন আহি দে। আৰু আমি এতিয়া গৈ আছোঁ আৰু পোৱালীজনীয়ে চশমা লৈ আছেহে, দেউতাকে আনি দিছিলে মৰাণৰ পৰা। মৰাণ গৈছিলে আজি। আমাৰ ঘৰটো একদম ওচৰতে দেই, 5 মিনিটৰ ৰাস্তা হয়, 5 মিনিটে নহয় চাগে। আৰু আমাৰ ঘৰৰ পৰা অলপ আগলৈ, অলপ মানে কি আৰু 4-5 কিলোমিটাৰ পাৰ হৈ বাগান আছে। বাগানত দেৱী বহাই যে, দেৱীয়ে আমাৰ ঘৰৰ মুখেদি সন্মুখেদি নিছে আৰু দেৱী চোৱাৰ সৌভাগ্যখন পালোঁ। আৰু মানে ইমান ভালকৈ চাবলৈ পোৱা নাছিলোঁ দেৱী। এইটো মানে একদম স্মৃতি আৰু সৰুতেও চাওঁ, জীয়ৰী কালতো চাই আছিলোঁ, তো এতিয়াও চাবলৈ পালোঁ, ভাল লাগিল। দেৱী দেখিলোঁ বাগানত। কিন্তু এইগৰাকী দুৰ্গা মা আমাৰ নিতাই মণ্ডপৰে আছিল, আমাৰ চাৰিআলি মণ্ডপত বহাইছিল। ঘৰ আহি পালোঁহি আৰু দেৱী চাবলৈ মানে তেনেকৈ পোৱা নাছিলোঁ। এতিয়া আৰু দেৱী ভালকৈ চাই ল'লোঁ। এতিয়া দেৱী গ'ল আৰু আমি আগফালে আছোঁ আৰু বৰ্তাহঁতৰ ছোৱালী আহিব, জাহঁতক লগ পালোঁ, আমাৰ খুৰা ছোৱালী আৰু সিহঁতকো লগ পাম। আৰু বেছিদিন নাথাকোঁ আৰু 2 দিনমান থাকিম আৰু আমাৰ বিয়া এখন আছে আৰু গম পাব আৰু চাই থাকিব ভিডিঅ'টো। ঘৰত ভাত খাই লওঁ, মাছ এইফালে ছাগলী মাছ। আৰু ইয়াত মই অমলেট বনাব লৈছোঁ। অমলেট বনাবলৈ পিঁয়াজখিনি কাটি লৈছোঁ। পিঁয়াজখিনি কাটি ইয়াত গলাই ল'ম, তাৰপাছত ডিম 2টা দিম। মানে পাপাই এনেকৈ খাই ভাল পায়, বেছি পিঁয়াজখিনি টান হৈ থাকে যে, অমলেটটো ডাইৰেক্ট দিলে মানে পিঁয়াজটো ডাইৰেক্ট দিলে তো বেয়া পায়। পিঁয়াজখিনি হৈ গ'ল, এখন নমাই দিওঁ। একদম মানে আপুনি কিবাকিবি মানে আৰু কি ছাগলী কৰোঁ যে, এতিয়া মানে একদম ডিম অমলেট। মাছ মাংস খাই থাকিম, ভাতো খাই ভাল পাওঁ, কেতিয়াবা এনেকৈয়ে ভাল লাগে খাই। মোৰ তেল গৰম হ'ল আৰু এইফালে মোৰ অমলেট দি দিলোঁ। কেনেকুৱা লাগিছে বাৰু মিউজিকটো?
পোৱালিজনী জানে মানে আমাৰ ঘৰটো একেবাৰে কিনাৰতে যে লাগি আছে, নাজানে সিহঁতৰ ঘৰৰ পৰা চিঞৰি আছিল। তাই মানে একদম মাতটো শুনিয়ে পূৰা উৎপাত, চিঞৰ বাখৰ, একদম ভৰি হাত মাৰি ক'ব নোৱাৰা হৈ আছে গোটেইজনী। আৰু পাছৰ দিনা আমাৰ বৰ্তাৰ ল'ৰাও আহিল, ভণ্টু দাদা। তাইৰ লগত আমি খেলি আছে তাই আৰু ভণ্টি, মমি, আমাৰ খুৰা ছোৱালী, আমি গোটেইকেইটা বহি পূৰা লেকচাৰ মাৰি আছোঁ আৰু কাইলৈ যামগৈ সেইকাৰণে। আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু বেছি দীঘল নকৰোঁ আৰু। আমি চবকে লগ পালোঁ, ঘৰৰ গোটেইখিনিকে ভাল লাগিল লগ পাই, বহুত দিনৰ মূৰত লগ পালোঁ। আৰু তাৰপৰা গুচি আহিলোঁ আৰু মাহঁত কাইলৈ যোৰহাট তেজপুৰ যাব। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই দিয়া, বাই বাই। তাই একবাৰ পৰা চিঞৰি আছে ঘৰ আহি, উৎপাত উৎপাত। বাই বাই। নাচিলে 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 নাচিলে